হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। ময়ো বহুত ভাল আছোঁ। বহাগ বিহুৰ শুভেচ্ছা থাকিল সকলোলৈ। আজি হৈছে গৰুৰ বিহু। আজি গৰু বিহুৰ দিনা কি কৰোঁ, কেনেকুৱা কি কৰোঁ দেখুৱাম আপোনালোকক। এতিয়া কণী যুঁজাম, কণী যুঁজোৱা দেখুৱাম আপোনালোকক। আৰু এইফালে দেউতা শান্তি পানী আনিছে, এতিয়া শান্তি পানী খাম। মানে আজি গৰু বিহুৰ দিনাখন মানে শান্তি খাই ঘৰখন মানে গোটেইখন শান্তি পানী ছিটিয়াই ল'ব লাগে। তাৰপাছত গধূলিলৈ মানে ভকত আহে, ভকতে কিবা ক্ষীণ ভাঙে, সেইবোৰ কৰিব আৰু সকলোবোৰ দেখুৱাম আজি দিনটো কি কৰোঁ। এতিয়া শান্তি খাই লওঁ। এয়া এতিয়া মা শান্তি খাই আছে, দেউতা দিছে শান্তি পানী, মানে এইটো মেধিয়ে দিয়ে আৰু এতিয়া ময়ো খাম। চাওক এতিয়া মায়ে ভাত কৰিব দিছোঁ মাক। এতিয়া মই এয়া শান্তি খাইছোঁ, দেউতাই দিছে শান্তি পানী খাই লৈছোঁ। আৰু বহুত দিন হ'ল আপোনালোকক ভিডিঅ' দিয়া নাই, মানে ভিডিঅ' কৰাই হোৱা নাই। আৰু আজি বহুত দিনৰ মূৰত আপোনালোকলৈ ভিডিঅ' বনাইছোঁ। বিহু পালেহি তো বিহুৰ ভিডিঅ'ই দিম। আৰু আপোনালোকে কেনেকুৱা পায় মোৰ ভিডিঅ'বোৰ চাই ক'ব। আজি দিছোঁ বহুত দিনৰ মূৰত কণী যুঁজাম। এতিয়া চাওক কণী যুঁজাব লৈছোঁ। এতিয়া কণী যুঁজাব লৈছোঁ। চাওক এই পোৱালিটো মোৰ লগত আহিছে কণী যুঁজাবলৈ। এতিয়া আমি কণী যুঁজাম। এয়া কোনে জিকিব এতিয়া চাই থাকক। ফাটি গ'ল, মই পালোঁ। আহিলি আৰু আছে নাই কণী? আৰু নাই? আৰু নাই বুলি কৈছে। এয়া তাৰ কণীটো ফাটিলে, এইটো মোৰটো চাওক পাই গ'লোঁ কণী। এতিয়া এয়া বিহু বুলি গাহৰি কাটি আছে, মানুহজনে কাটি আছে মানে। চাওক পুৰা গাহৰি খাম আজি। গাহৰি এতিয়া তাৰ মানে গাহৰি কাটি আছে মানুহজনে, আৰু মানে তাক ভালকৈ দেখুৱাব নিদিয়ে, মানে অলপ লাজ কৰে, সেইটো কাৰণে তাক দেখুওৱা নাই। মানে গাহৰি কাটি আছে তো বহাগ বিহুতো গাহৰি খাবই লাগিব। গাহৰি মদ মেইন আৰু বহাগ বিহুত গাহৰি কাটি আছে, খাব লাগিব। আৰু এইজোপা লাও গছ দেখিছে, এই লাওজোপাই মানে আজি আমাৰ গৰু গা ধোৱাতে নিজৰ লাওৱে ছিঙি কৰিছে। এতিয়া সৰু সৰুকৈ লাগি আছে, ডাঙৰ নাই। দেখিছে এইজোপা লাও। এতিয়া আৰু কি কৰোঁ দিনটো দেখুৱাম আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া আকৌ আহিলে কণী যুঁজাবলৈ, কণী আকৌ যুঁজাইছোঁ। ইয়াত মোৰ পৰা পাই গ'ল দেখিছে। আৰু এতিয়া পিঠা মানে মায়ে ঘূৰি আছে, পিঠা বনাই আছে। এইফালে আকৌ মাংস আনিলে, মাংস কাটি আছে এটা চাইডে। আৰু এইফালে মাংস, এইখিনি পিঠা বনাম এতিয়া। আৰু মাংস ফুল খাই আছোঁ। চাওক হালিঙত চাওক ভকতকেইটা চালিপান কটাব আহিছে, মানে সকলো ঘৰতে যাব, সেইটো কাৰণে অলপমান জল্দি আহি গৈছে। 2টামান বাজিছে এতিয়া। আৰু ভকতবোৰ ৰ'দ দি আছে, বহুত ৰ'দ হৈছে আজি ৰ'দৰ পৰা, সেইটো কাৰণে ছাতি লৈ কৰিব লগা হৈছে। আমাৰ ঘৰতে প্ৰথম কৰিছে, বহুত মানুহৰ ঘৰত কৰিব আছে, সেইটো কাৰণে অলপমান জল্দিৰ পৰা ওলাই আহিছে। এতিয়া চালিপান কটাই আছে। আৰু এইফালে মই জুইশালিত চব্জি বনাই আছোঁ, গাহৰি বনাইছোঁ। সিহঁতে এতিয়া মদ খাব, সাজটো খাব, সেইটো কাৰণে গাহৰি বনাই আছোঁ। এইফালে দেখুৱাম আপোনালোকক, চাওক দেখিছে পুৰা গাহৰি পুৰা ড্ৰাই ফ্ৰাই কৰি দিছোঁ। মানুহবোৰে আৰু ভকতো আশীৰ্বাদ দি আছে। আৰু মা আৰু দেউতা সেৱা কৰি আছে। চাওক এতিয়া চানা প্ৰসাদ দিছে, মানে ভকত 3টাই অকল, আৰু আমাৰ দেউতাৰ লগত 4জন। আৰু এতিয়া চানা প্ৰসাদ দি আৰু সেৱা কৰিছে। আৰু এতিয়া শেষ হ'ল মানে চালিপান কটাই। এতিয়া আমি বহি কিনে চানা প্ৰসাদ খাব লৈছে। চানা খাইছোঁ। আমাৰ সকাম কৰিছে, চালিপান কটাইছে, বিলাক খাইছে সকলোৱে। আমাৰ মা হয়, মায়ে মই প্ৰসাদ খাই আছোঁ। এতিয়া ভকতক দিবলৈ সাজ চাকি আছে মায়ে, মানে আমাৰ মদ চাকি আছে। তো মদ থাকিবই লাগিব সকলো মানুহকে। এতিয়া মদ চাকি আছে, ভকতে খাব। চাঙৰ তলে গৈ আছোঁ, লাও চাঙৰ তলে মানে ঘৰৰ বাৰীফালে গৈ আছোঁ। আমাৰ ওচৰ ঘৰত, মানে আমাৰ ওচৰ ঘৰত দাদা ছোৱালী এজনী শান্তি হ'ল, তালৈ গৈ আছোঁ। এতিয়া মা আৰু মই গৈ আছোঁ।
শ্বৰ্ট ভিডিঅ' বনাই মোৰ লগতে ভিডিঅ' বনোৱা ছোৱালীজনী শান্তি হ'ল সিহঁতৰ ঘৰলৈ গৈ আছে বাৰীয়ে ঘৰৰ ওচৰতে আছে ঘৰটো সিহঁতৰ গৈ আছে আমাৰ দেউতাহঁতৰ ঘৰৰ পৰা আহি আছে কাপোৰ চাপোৰ নাই পিন্ধা দেই গৰমত চোলা তোলা খুলি থৈছে চাওক গৈ আছো এতিয়া আজি মানে বিহু চিহু এতিয়া মানে সকলো নিয়মবোৰ ঘৰত শেষ হ'ল আৰু এতিয়া গধূলি 4টামান বাজিছে গধূলি হ'লগৈ আৰু সিহঁতৰ ঘৰত গৈ আছো এতিয়া আমি এতিয়া সিহঁতৰ ঘৰত এইজনী হাতী বা ছোৱালীজনী এতিয়ালৈকে চুকত হোৱা নাই মানে এতিয়া হৈছে এয়া এতিয়া সিহঁতৰ ঘৰত পালোহি দুটা লগৰবোৰ আহিছে এয়া সৰু সৰুকে সেইফালে এয়া মাকজনী কইনাৰ কান্দিছা নাই ঐ বাইদেউ কান্দি ওলাইছে নাই হাতী হ'ল যে হ'ব লগা হ'বই আৰু ন আমাৰ জেঠাইজনী জেঠাইৰ নাতিনী ন হাতী হ'ল যে কেনেকুৱা লাগিছে ভালে লাগিছে ভাল লাগিছে হোৱা অৱস্থা হ'বই আৰু জেঠাইৰ নাতিনী এইফালে হাতী হ'ল আমাৰ জেঠাই ঘৰে মানে ওচৰতে আছে ঘৰটো এতিয়া সিহঁতৰ ঘৰতে আছে আৰু সিহঁতে মানুহ কি কৰিছে চাওঁ অলপ কি কৰি আছে গৰু পিঠা ডাঙৰ ডাঙৰ গৰু পিঠা বনাই আছে বোলে এতিয়া চাওক মানে বিয়া ঘৰৰ পৰা মানে এতিয়া বিয়া ঘৰ বুলি ক'ব পাৰি আৰু আমাৰ মানে দাদাৰ ছোৱালীজনী শান্তি হ'লতো বিয়াই হ'ল আৰু এতিয়া সিহঁতৰ ঘৰটো চুকত টুকত ভৰাব আৰু এতিয়া আহি থ'লোঁ মই অলপ কাম আছিলে এয়া বাৰীয়ে আহি আছোঁ ঘৰলৈ আৰু কিবা কাম এটা আছে দোকান মই আহি গ'লোঁ মা অহা নাই আহিব অলপ পাছত ঘৰলৈ গৈ আছোঁ আৰু আজি বিহুৰ ইমানেই আছিলে আৰু কালিকে লগ পাম ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি মোৰ ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বাই বাই